হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত মই ফিজিক্সৰ টপিক ৱাইজ বেষ্ট ষ্টাডি মেটেৰিয়েলসমূহ কেনেদৰে ফ্ৰীকৈ ডাউনলোড কৰিব পাৰি তাৰ বিষয়ে এক্সপ্লেইন কৰিম। ফিজিক্সৰ সকলো ধৰণৰ টপিকৰ টু দি পইণ্ট নোটবিলাক এই এনলাইটেন ফিজিক্স নামৰ ব্লগটোত উপলব্ধ হ'ব। জাষ্ট মই ভিডিঅ'টোৰ শেষত মই এই এনলাইটেন ফিজিক্স ব্লগটোৰ লিংকটো দি দিম। জাষ্ট তাত ক্লিক কৰি দিয়াৰ লগে লগে ব্লগটোলৈ লৈ যাব আৰু সেই এনলাইটেন ফিজিক্সত যি পাৰ্টিকুলাৰ টপিকটো লাগে সেই পাৰ্টিকুলাৰ টপিকটোৰ নোটটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া প্ৰথমতে আহিছোঁ ইলেক্ট্ৰিক চাৰ্জ, যিহেতু ইলেক্ট্ৰিক চাৰ্জটো অলৰেডি এভেইলেবল হৈ আছে, গতিকে মই সেইটো ডাউনলোড কৰি পেলাই নোটটো কেনেকুৱা হয় এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। এটা কথা কৈ দিওঁ যে আৰম্ভণিতে যদি এই নোটখিনি ভালদৰে পঢ়া হয় বা বুজিবলৈ চেষ্টা কৰা, বেলেগ ধৰণৰ অন্য কোনো টিউশ্যন বা কোচিঙৰ প্ৰয়োজন নাই। জাষ্ট ভালকৈ মন দি এই থৰলি এই নোটখিনিত A to Z গ'লেই হ'ব। আহিছোঁ এই এনলাইটেন ফিজিক্সৰ লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এই ভিডিঅ'টোৰ শেষত যিটো দিয়া হৈছে এই পেজটোলৈ ডাইৰেক্ট লৈ যাব তোমাক, আৰু তাত গৈ পেলাই এই ডাউনলোড বটনটোত ক্লিক কৰি দিলে হ'ব। কৰি দিয়াৰ লগে লগে ডাইৰেক্ট নোটখিনি এনেদৰে আহি যাব। এনেদৰে অহাৰ পাছত সেই নোটখিনি তোমালোকে ইচ্ছা কৰিলে ডাউনলোড কৰি ল'ব পাৰা আৰু নহ'লে তাতে পঢ়িব পাৰা। ডাউনলোডত কিবা অসুবিধা হ'লে বা বুজিবলৈ কিবা বুজিবলৈ কিবা প্ৰব্লেম হ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা, বা সেই ব্লগৰ যিটো অপশ্যন থাকিব তাতো তোমালোকে কমেণ্ট কৰিব পাৰা। মই এতিয়া এই নোটটো কি হয় ডিটেইলছটো বুজাবলৈ চেষ্টা কৰিম। জাষ্ট অপেন ইন ফাইলছ। এই নোটটোত এতিয়া আছে ইলেক্ট্ৰিক চাৰ্জৰ বেছিক ইণ্ট্ৰডাকশ্যনখিনি। এই এক্সপ্লেনেশ্যনখিনি মই ইয়াত ধুনীয়াকৈ দি থোৱা আছে। আৰু এটা কথা সদায় মনত ৰাখিবা যে ইলেক্ট্ৰিক চাৰ্জৰ বেছিক কনচেপ্টটো এক্সপ্লেইন কৰিব পাৰি মডাৰ্ণ ইলেক্ট্ৰন থিয়ৰীৰ সহায়ত, আৰু যিটো থিয়ৰীৰ লগত ৰাদাৰফৰ্ড, নিলছ ব'ৰ আৰু জে থমছন যি ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে সকলোবোৰ এছ'চিয়েট হৈ আছে। গতিকে এটা কথা অকল মনত ৰাখিবা যে এটম এটাত ইলেক্ট্ৰন আৰু প্ৰটন সমান সংখ্যক থাকে, আৰু এটম এটা ইলেক্ট্ৰিকেলি নিউট্ৰেল, আৰু সেইটো কাৰণে আমি ক'ব পাৰোঁ যে এটা বডি, যিকোনো এটা বডি অৰ্ডিনেৰী কণ্ডিশ্যনত তাত কোনো চাৰ্জ নাথাকে, অৰ্থাৎ ন' চাৰ্জ এক্সিবিটছ। মই যেতিয়া এই প্ৰশ্নটো আহে বা মই যেতিয়া এই প্ৰশ্নটো বহুত ষ্টুডেণ্টক সোধোঁ যে হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ, কিন্তু কোনেও ভালদৰে এক্সপ্লেইনটো কৰিব নোৱাৰে। মই ডিটেইলছত ইয়াত লিখি থৈছোঁ, তোমালোকে যাব পাৰা। কোনোবাই যদি সোধে হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ, ক'ব পাৰা যে ইলেক্ট্ৰিক চাৰ্জ ইজ দ্য বেছিক প্ৰপাৰ্টি অফ মেটাৰ বাই ভাৰ্চু অফ হুইচ ইট কেন এট্ৰেক্ট অৰ ৰিপেল আনাডাৰ বডি। চ' মেকানিষ্টিকেলি when a body has deficiency or excess of electrons from normal due shear, it is said to be charged or electrified. এইবোৰ কুৱেশ্যন আহি থাকে, তোমালোকে জাষ্ট ডিটেইলছত পঢ়িবলৈ গম পাবা। আৰু বেছড অন ডেট ক'ব পাৰি যে ইলেক্ট্ৰিক চাৰ্জ দুই ধৰণৰ, এটা পজিটিভ মানে ইলেক্ট্ৰন কম থাকে, আৰু নিগেটিভ মানে ইলেক্ট্ৰন বেছি থাকে। এই গোটেই ইলেক্ট্ৰিক চাৰ্জৰ কনচেপ্টটো ভালদৰে বুজিব পৰা হয় কিছুমান এক্সাম্পলৰ হয়। দ্য ফাৰ্ষ্ট এক্সাম্পল লৈছোঁ যে এটা বেলুন। এই বেলুনটো যদি তুমি এখন ঊলৰ কাপোৰত ইয়াত অলপ দেৰিৰ কাৰণে ঘঁহাই থাকা, তেতিয়াহ'লে কি হ'ব যে সেই ঊলৰ কাপোৰৰ পৰা কিছুমান ইলেক্ট্ৰন এই হেৰিটোলৈ গুচি আহিব, বেলুনটোলৈ গুচি আহিব। তাৰ পৰা এই বেলুনটো যদি তুমি কোনোবা এখন ৱালত অলপ সময়ৰ কাৰণে ধৰিবলৈ চেষ্টা কৰা বা ওচৰলৈ লৈ যোৱা, অলপ সময়ৰ কাৰণে জাষ্ট এইটো ফিল কৰিবা যে তোমাৰ বেলুনটো সেই ৱালখনত গৈ ষ্টিক হোৱা যেন, এটা ফ'ৰ্চ হোৱা যেন লাগিছে। যিটো ফ'ৰ্চ আহিব, ইউ কেন ফিল ডেট। ঠিক আছে, এতিয়া এইটো কিয় হ'বলৈ পালে, এইটো কাৰণেই হ'ল যে ইলেক্ট্ৰিক চাৰ্জৰ কাৰণে হ'ল। কেনেকৈ সেইটো হ'ল যে যিহেতু বেলুনটো তুমি এই ঊলৰ কাপোৰখনত ঘঁহাই আছিলা, তেতিয়া কি হ'ল কিছুমান ইলেক্ট্ৰন সেই ঊলৰ কাপোৰখনৰ পৰা বেলুনটোলৈ গুচি আহিলে। ঠিক আছে, আৰু সেইটো কাৰণে কি হ'ল এই বেলুনটো নিগেটিভলি চাৰ্জ হৈ গ'ল।
আৰু সেই বেলুনটো তেতিয়া যেতিয়া ৱালখনৰ ওচৰত লৈ যোৱা হ'ল, যিহেতু ৱালখন নিউট্ৰেল হৈ আছিলে, তেতিয়াহ'লে সেই এটা নিউট্ৰেল বডি এটা চাৰ্জ বডিক পোৱাৰ লগে লগে এটেক কৰিব বিচাৰিছিল, আৰু সেইটো কাৰণে সেই ফ'ৰ্চটো এক্সপেণ্ড কৰিব, আৰু সেই ফ'ৰ্চটো ইউ কেন ফিল ডেট। এটা কুৱেশ্যন তোমালোকৰ মনত আহিব লাগে যে যিহেতু এই বেলুনটো যেতিয়া ঊলখনত ঘঁহাইছিলা, ঊলৰ কাপোৰখনত ঘঁহাইছিলা, তেতিয়া ইলেক্ট্ৰনটো ঊলৰ কাপোৰখনৰ পৰা বেলুনটোলৈ আহিলে, হয়নে? ইয়াৰ অপজিটটো কিয় নহ'ল, মানে এই হেৰিখনৰ পৰা, এই বেলুনটোৰ পৰা ইয়ালৈ কিয় নগ'লে? ঠিক আছে, এই কুৱেশ্যনটো জানিব লাগে। ৱাই ইলেক্ট্ৰন ইজ ট্ৰেন্সফাৰ্ড ফ্ৰম উল টু বেলুন, নট ফ্ৰম দ্য বেলুন টু উল? ইয়াৰ এনচাৰটো বহুত চিম্পুল, যে এইটো এটা কাৰণে হৈছে যিকোনো চববোৰ পদাৰ্থৰে একোটা ইণ্ট্ৰিনচিক প্ৰপাৰ্টি থাকে। সেই প্ৰপাৰ্টি হৈছে যে এটা সকলো ধৰণৰ প্লাষ্টিকবিলাকৰ এটা টেণ্ডেঞ্চি থাকে যে কি ইহঁতি ইলেক্ট্ৰন গেইন কৰিব বিচাৰে। ঠিক আছে, চিমিলাৰলি আন কিছুমান মেটেৰিয়েল থাকে যিবিলাকৰ যেনেকৈ উল, হিউমেন স্কিন বা হেয়াৰ্ছ, চিল্কৰ কাপোৰ, এইবিলাকত কি প্ৰপাৰ্টি থাকে যে ইহঁতৰ এই ইলেক্ট্ৰন লুজ কৰিব পৰা প্ৰপাৰ্টি থাকে, মানে এটা টেণ্ডেঞ্চি থাকে। তো সেইটো কাৰণে এই প্লাষ্টিকৰ যেতিয়া বেলুনটো ঊলত ঘঁহাই দিছিলা, তেতিয়াহ'লে সেইটো কাৰণে এই বেলুনটোলৈ এইটো গুচি আহিলে, ইলেক্ট্ৰন গুচি আহিলে, হেৰিয়লৈ নহ'লে বেলুনৰ পৰা ঊললৈ নগ'লে। সেইদৰে আৰু কিছুমান মেটেৰিয়েল আছে যিবিলাক সদায় নিউট্ৰেল হৈ থাকিব বিচাৰে, যেনেকৈ কাঠ, উড। ঠিক আছে, এই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দি দিছোঁ, সেইকেইটা তোমালোকে জাষ্ট পঢ়িবা। এটা কথা সদায় মনত ৰাখিবা যে এই ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি, এতিয়া যিহেতু আমি এটা বেলুনটো হেৰিয়ত ঘঁহাই আছিলোঁ, ঊলত ঘঁহাই আছিলোঁ, তেতিয়া কিন্তু ইলেক্ট্ৰন ট্ৰেন্সফাৰটো সেই ঘঁহাই থকাৰ কাৰণে হোৱা নাই, সেইটো আচলতে ইয়াৰ যিটো ইণ্ট্ৰিনচিক প্ৰপাৰ্টি, সেই প্ৰপাৰ্টিটোৰ কাৰণেহে হৈছে। ঠিক আছে, আৰু সেই বাহিৰত যিটো ৱৰ্ক কৰি আছিলোঁ, আমি যে ঘঁহাই থকা যিটো মেকানিকেল ৱৰ্ক কৰিছিলোঁ, সেইটোৱে সেই ষ্টেটিক ইলেক্ট্ৰিচিটিলৈ কনভাৰ্ট হৈ পেলাইহে ষ্টেটিক ইলেক্ট্ৰিচিটিলৈ কনভাৰ্ট হৈছে। মই জাষ্ট এই পইণ্টকেইটা ধুনীয়াকৈ লিখি দিছোঁ, যদি বুজাত কিবা অসুবিধা হয় তোমালোকে কমেণ্ট কৰিব পাৰা। তো ইলেক্ট্ৰষ্টেটিক্স মানে এটা শব্দ সদায় মনত ৰাখিবা যে ইলেক্ট্ৰিচিটি এট ৰেষ্ট, মানে ইলেক্ট্ৰনটো ৰৈ থকা অৱস্থাত, ইলেক্ট্ৰনটো গতি কৰি থকা অৱস্থাত নহয়। তো ইলেক্ট্ৰষ্টেটিক্স বৰ্তমান সময়ত বহুত এটা ভাল টপিক, ভাল টপিক মানে এইটো কৈছোঁ যে বহুত ডিমাণ্ডেবল এটা টপিক। সেই টপিকটো হৈছে কি, যে ইলেক্ট্ৰষ্টেটিক আজি সকলো ধৰণৰ মডাৰ্ণ টেকন'লজিত ডে টু ডে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ আছে। ক'ত কেনেধৰণে ইউজ হৈ আছে মই ইয়াত জাষ্ট এক্সপ্লেইন কৰি দিছিলোঁ, টু দি পইণ্ট ৱাইজ, জাষ্ট পঢ়ি ল'বা। এইবোৰ জাষ্ট একো ডিফিকাল্ট নহয়, জাষ্ট পঢ়িলেই হ'ব। এই নোটখিনি এইখিনি চাই ল'ব পাৰোঁ। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই এক্সপ্লেইন কৰিম যে প্ৰপাৰ্টিজ, ইলেক্ট্ৰিক চাৰ্জৰ কি প্ৰপাৰ্টি হয়, চাৰ্জৰ ইউনিট, আৰু বহুত ধৰণৰ নিউমেৰিকেল, সেইবিলাক এক্সপ্লেইন কৰিম। জাষ্ট এই নোটখিনি ভালদৰে পঢ়িবা। থেংক ইউ।